welcome back to my another vlog. আপোনালোক সকলোকে জনাইছো পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। কি খবৰ সকলোৰে একেলগে দিছে ভালে ময়ো মোৰ একদম ভাল। আৰু ৰাতিপুৱা এতিয়া মই উঠিছো, উঠি পেলাই আজি একদম ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰাৰ কাৰণ হৈছে আমি যাওঁ গুৱাহাটী যাম, এগাল মান লেঠা লৈ পেলাই আমি যাম। আৰু ফাৰ্ষ্ট হৈছে মোৰ বজাৰ আছে তাত, সেকেন্ড হৈছে মোৰ প্ৰি ৱেডিং শ্বুট আছে তাত, আৰু থাৰ্ড হৈছে মোৰ ব্ৰাইড টু বি পাৰ্টি আছে। সেইটো মই কৈ দিছোঁ আপোনালোকক, মোৰ ব্ৰাইড টু বি পাৰ্টি আছে। তাৰ সেইটো কাৰণে সিহঁতে ব্ৰাইড টু বি দিব মোক। অ' মাই গড, আপকামিং ব্ৰাইড। বাৰু যি কি নহওক, সেইটো কাৰণে আমি যাবলৈ ওলাইছোঁ, এগাল লেঠা লৈ পেলাই যাবলৈ ওলাইছোঁ। মই যিমানখিনি সম্ভৱ হয় সেইখিনি মই আপোনালোকক দেখুৱাম। ফাৰ্ষ্ট ৰ'ব ইণ্ট্ৰটো। তাৰপিছত কি কৈ আছিলোঁ, আৰু আজি হৈছে 22 অক্টোবৰ আৰু কাইলৈ 23ত মই কৰিম প্ৰি ৱেডিং শ্বুট উইথ আৰু ব্ৰাইড টু বি পাৰ্টি আছে আমাৰ ৰাতিলৈ। চবেই প্লেনিং কৰিছে কিবা কিবি, মই নাজানো সেইখিনি প্লেনিঙত মই নাই। মই এটাই জানো যে জাষ্ট ব্ৰাইড টু বি পাৰ্টি, আৰু সেইটো মই গম পাইছোঁ অনলি মোৰ ড্ৰেছটোৰ কাৰণে, তাৰ বাদে মই বেলেগ একো গম পোৱা নাইকিয়া। আৰু অকণ এক্সাইটেড হৈছোঁ। আৰু এতিয়া মানে কি হৈছে ন, আমাৰ ঘৰৰ পৰিৱেশটো একদম বিয়া নিচিনা হৈ আছে জানে। কালি আহিলে মোৰ দেউতাৰ ফালৰ আইতা আহিলে, তাৰপাছত এনেকৈ ইটো সিটোকৈ খবৰ লোৱালৈকে মানুহ আহি আছে। মানে কি হৈছে, একদম বেলেগ এটা ফূৰ্তি লাগি আছে। আৰু চাবচোন, ঘৰত কিবা এটা অকেজন অহা বুলি ক'লে কিবা এটা লাগি থাকে ন। মোৰ মানে কি হ'ল জানে, মোৰ বাৰ ক্ষেত্ৰত যেনেকুৱা হৈ আছিলে যে মই বাৰ বিয়াৰ শ্বপিং কৰি আছোঁ, বাৰ বিয়া মই কিবা কৰিছোঁ, মোৰ এতিয়া ফিলিংছটো তেনেকুৱা হৈ আছে যে মিক্স ফিলিংছ হৈ আছে মোৰ। এইখিনি মানে অলপ কাট হৈ যায় ভিডিঅ'টো। তাৰপিছত মিক্স ফিলিংছ হৈ আছে মোৰ। নাও মই উঠোঁ, কাৰণ অলৰেডি বাবলু আহি পেলাই পাবহি এতিয়া, আৰু মোক বহুত বেছি গালি দিব মই গম পাওঁ, কাৰণ আমি যোৱা কথা আছে 9টা বজাত আৰু মই এতিয়ালৈকে উঠাই নাইকিয়া। মোক এতিয়া আহি পেলাই বহুত বেছি গালি দিব। মই ওলাই মই আপোনালোকক দেখুৱাইছোঁ আমি ক'ত যাওঁ। আৰু এতিয়া যাওঁতে আমি ভাবিছিলোঁ যে ভাবিছোঁ আৰু জুবিন হেৰিয়াত সোমাই যাম, জুবিন ক্ষেত্ৰত সোমাই যাম। তাৰপিছত তাত গৈ পেলাই মানে কি হয় ন, মোৰ চাবলৈ একচুৱেলি মোৰ সাহস হোৱা নাইকিয়া, সঁচা কথা কৈছোঁ। মই ভাবিব পৰা নাইকিয়া, বৰ্তমানলৈকে মই ভাবিব পৰা নাই যে তেওঁ আমাৰ মাজত নাইকিয়া বুলি। কাৰণ মই অলপ দিনৰ আগত মই লগ পাই আহিছিলোঁ তেওঁক, মানে নাপাতো দিয়ক সেইবিলাক কথা। আৰু মোৰ চবেই শ্ৰদ্ধাঞ্জলি দিছে, কিন্তু মই মানে মোৰ দিব পৰা নাই, মোৰ সেইটো বস্তুটো অহা নাই মোৰ ভিতৰৰ পৰা যে মই তেওঁক শ্ৰদ্ধাঞ্জলি দিম। মানে ইমান ভাল পোৱা ব্যক্তিজনক মই দিব নোৱাৰোঁ, মই সেইটো মানুহে কিবা কওক নকওক বোলে তাই ব্লগিং কৰি আছে কিবা কৰি আছে, মই পাৰা নাই তেওঁক বিদায় দিব। সঁচা কথা কৈছোঁ, মই পাৰা নাই। কাৰণ মানে ময়ো সংগীতৰ লগত জড়িত, আৰু তেওঁক সৰুৰ পৰাই সেইটো বস্তু আছিলে ন যে জুবিন। আৰু বিশ্বাস কৰক, মই দেউতাৰ লগত কাজিয়া কৰোঁ জানে, যে জুবিন মানে দেউতা মানে ভূপেন হাজৰিকাক বেছি ভাল পায়, মই জুবিনক বেছি ভাল পাওঁ। আৰু দেউতাই মোক জোকাই থাকে আৰু সেইটো কৈ তাৰপিছত জানে যে মই বহুত বেছি ভাল পাওঁ। সেইটো কাৰণে মই দেউতাৰ লগত বহুত তেনেকৈ কাজিয়া কৰি মই ভাত নাখাওঁ, কিবা নাখাওঁ, সেনেকুৱা টাইপ আছিলে। আৰু বহুত বেছি ভাল পাইছিলোঁ। আৰু যোনদিনাখন মই প্ৰথম লগ পাইছিলোঁ, এইটো ফিলিংছটো মই কেতিয়াবা বেলেগ কবি, মোৰ ইণ্ট্ৰটো বহুত বেছি দীঘল হৈ গৈছে। যোনদিনাখন মানে এইটো কৈ দিছোঁ আৰু যোনদিনাখন মই লগ পাইছিলোঁ তেওঁক, আৰু বিশ্বাস কৰক মই ভগৱান দেখা নিচিনা কৰিছিলোঁ জানেনে। মানে বুকুখন হাৰ্টবিট মোৰ ফাষ্ট হৈ গৈছিলে একদম। নাপাতো দিয়ক সেইবোৰ কথা, নহয় জানো। আৰু পাতিব মন নাইকিয়া, মানে বিশেষকৈ মই তেওঁৰ যে নাই, মই সেইটো মানে তেওঁৰ এবচেণ্টটো মই ভাবিব নোৱাৰোঁ। মানে হয়তো প্ৰত্যেকজন অসমীয়াই পৰা নাই, প্ৰত্যেকজন মানুহে পৰা নাইকিয়া। আৰু প্ৰত্যেক ঘৰতে এনেকুৱা লাগিছে যে নিজৰ ল'ৰা হেৰাইছে, নিজৰ দাদা হেৰাইছে, নিজৰ ভাইটি হেৰাইছে, এনেকুৱা টাইপ লাগি আছে, নহয় জানো। নিজৰ এজন ল'ৰা হেৰুৱাই যোৱা টাইপ লাগি আছে, মোৰো সেনেকুৱাই লাগি আছে জানেনে। মই পাৰা নাইকিয়া মানে। আৰু তেওঁক যে এতিয়া আমাৰ লগত গোটেইখিনি যাব, আৰু তেওঁলোকে হয়তো এই জুবিন ক্ষেত্ৰত গৈ পেলাই সমাধি ক্ষেত্ৰত চাব বিচাৰিছে তেওঁক। মোৰ মানে সেই বস্তুটো মোৰ জাগা নাই যে মই তেওঁক চাওঁগৈ, সেইখিনি জেগালৈ মই যাওঁ, মই নোৱাৰিম চাগে। বাৰু যি কি নহওক, যদি পাৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম। ইণ্ট্ৰটো অলৰেডি বহুত বেছি দীঘল হৈ গৈছে, তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ।
এয়া আমি লাহে কৰি ওলাই দিছিলোঁ আৰু আমাৰ ওলাওতে বহুত বেছি দেৰি হৈ গৈছিলে। সেইদিনাখন হয়তো এই যে গোটবিলাকত 10,000 টকাকৈ দিছিলে, সেইটো কাৰণে আমাৰ নগাঁৱত ৰখোতে বহুত বেছি টাইম হৈ গৈছিল জানে। যিহেতু তাত মুখ্যমন্ত্ৰী আহিছিলে, সেইটো কাৰণে। আৰু এয়া আমি বহি ল'লোঁ আগফালে, বাবলুই গাড়ী চলাই আছে আৰু ইফালে জুমন আৰু মই বহি লৈছোঁ। লৈ মেলি কথা পাতি ঢেৰ লেকচাৰ মাৰি আমি গৈ আছিলোঁ। এই জেগাখনলৈ আহিবলৈ সাহস হোৱা নাছিল যদিও, যিহেতু বাবলুহঁতেও দেখা নাই, জুমনহঁতেও তেনেকৈ মানে আহিবলৈ হয়তো পিছত আৰু চান্স পায় নাপায় ঠিক নাইকিয়া। সেইটো কাৰণে আমি গোটেইখিনি আহিলোঁ। আহি পেলাই মোৰ এনেকুৱা ফিলিংছ হৈছে যে মই মানে চিঞৰি তাত কান্দিম, আৰু এনেকুৱা হৈছে যে মই ক'ত গুচি গ'লা মানে তুমি চোৱাচোন, তোমাৰ কাষত ইমান মানুহ আছে আৰু যিখিনি মানুহ তুমি মানে গোটাই থৈ গ'লা সেইখিনি মানুহ আছে, এতিয়াও মানুহে কান্দি আছে। আৰু যিবিলাক জুবিন দাই ভাল পাইছিলে সেই বস্তুবিলাকেদি গোটেই সমাধি ক্ষেত্ৰখন ভৰাই পেলাইছে। ইয়াৰ অৱস্থা নাই, একদম বহুত বেছি ভাগৰ লাগিছে। আমি জাষ্ট আহি পেলাই পাইছোঁ। মই আপোনালোকক জল্দি ৰুম টুৰটো দি দিছোঁ, কেনেকুৱা আমাৰ হোমষ্টেটো। আপোনালোকো মই কৈছিলোঁ মোৰ পৰা অকণমান কিবাকিবি হেল্প হ'লেও মোৰ ভাল লাগিব, তো মই আপোনালোকক দেখুৱাইছোঁ, চাই লওক। এইফালে প্ৰথমতে সোমাই গৈ পেলাই এইটো এটা হৈছিলে লিভিং ৰুম, আৰু এইটোত আছিলে এটা ছ'ফা। ধুনীয়াকৈ আমি বহুত বেছি লেকচাৰ মাৰিছিলোঁ জানে ইয়াত। তাৰপিছত এইফালে আমাৰ লাঞ্চ, ডিনাৰ এণ্ড ব্ৰেকফাষ্ট কৰিবলৈ আছিলে এখন ডাইনিং, আৰু এইফালে এটা আছিলে টিভি। আমি গোটেইখিনি ইয়াত বহিলোঁ, ফূৰ্তি কৰিলোঁ। আৰু এটা মই মাইনাছ পইণ্ট কৈ দিওঁ, এইটোত টিভিটো কিন্তু নচলে, ইয়াৰ ৱাইফাইটো বেয়া আছিলে, সেইটো কাৰণে নচলে দেই, মই সেইটো কৈ দিছোঁ। আৰু আমি গোটেইখিনি লগ পাইছোঁ যে টিভিটো দৰকাৰেই নাই, আমাৰ মানে প্ৰয়োজন নাছিলে টিভিটো, তথাপি আমি লগাই চাইছিলোঁ আৰু এবাৰ। আৰু ইয়াত আছিলে এটা সৰুকৈ বেলকনি, আৰু বেলকনিটো ঠিক ঠাক আছিলে, মোৰ বিশেষ ভাল আছিল বুলি মই নকওঁ, ঠিক ঠাক আৰু ধুনীয়াই আছিলে। তাৰপিছত এইফালে এইফালে আমাৰ জুমন। তাৰপিছত লিভিং ৰুমৰ লগতে লাগি আছিলে এইটো এটা সৰু কিটচেন। এই ক্লিপটো মই ৰখা নহ'লে, কি খাইছিলোঁ আমি সেইখিনি মই ৰখা নহ'ল। বৰ বিশেষ মোৰ মানে কি হ'ল জানে, ফোনৰ স্পেচ একদম ফুল মাৰি দিলে, সেইটো কাৰণে। আৰু ইয়াত চব আছে, কুকাৰ আছে, আপোনাৰ কেৰাহী চব আছে, আপুনি মানে ঘৰৰ পৰা বস্তু আনিব নালাগে আৰু এইফালে তাৰ লগতে আছিলে এইটো এটা বেডৰুম। আৰু বেডৰুমটো আপুনি যদি এটা ঘৰৰ পৰিৱেশ পাব বিচাৰে, তেতিয়াহ'লে মই ভাবোঁ যে আপোনালোকে পাব বুলি। বৰ বেছি একদম লাক্সাৰী নহয়, কিন্তু ঠিক ঠাক ধুনীয়া একদম আছিলে, আৰু আমি বহুত বেছি এনজয় কৰিছিলোঁ দেই তাত। আৰু এইটো এটা আছিলে ফ্ৰিজ, আৰু তাৰ কাষতে এটা আছিল ৱাশ্বিং মেচিন, যিটো ৱাশ্বিং মেচিনটো আমি ইউজ কৰা নাই বাৰু, কিন্তু ফ্ৰিজটো আমাৰ ডেইলি ইউজ কৰা নিচিনা হৈছিলে। তাৰপিছত এইটো আছিলে আমাৰ ছেকেণ্ড বেডৰুম, আৰু ইয়াৰ লগত আছিলে এটাচ লেট্ৰিন বাথৰুম। আৰু সিটোৰ লগত কিন্তু নাছিলে দেই, সিটোৰ লগত অকণমান ফ্ৰিজটো যে দেখাইছিলোঁ তাৰ কাষতে এটা লেট্ৰিন বাথৰুম আছে, সেইটো ইউজ কৰিব লাগে। কিন্তু এই ছেকেণ্ড মাষ্টাৰ বেডৰুমটোৰ লগতে আছিলে এটাচ লেট্ৰিন বাথৰুম। কিন্তু সেয়া আৰু আমি এতিয়া ৰুমটোত থাকিম, মানে আমাৰ গেষ্ট হাউচটোৰ নামটো হৈছে চেৰিউড, আৰু আপোনালোকে অনলাইন চাৰ্চ কৰিলেও পাই যাব। এইটো ধুনীয়াকৈ একদম মেইন ৰোডৰ লগতে আছে, আপোনালোকে ধুনীয়াকৈ থাকিবলৈ আহিব পাৰিব। আৰু এতিয়া আমি যাম, মোৰ একদম মানে সঁচা কথা ক'বলৈ গ'লে মই সমাধি ক্ষেত্ৰত সোমালোঁ। তাৰপিছত তাৰ পৰা সোমোৱাৰ পৰা কিবা মুডটো মোৰ অফ হৈ আছে মানে অলপ, আৰু অকণমান চকু পানী ওলাই গ'লে একদম গা চা কিবা এটা লাগি আছে বাৰু। যিখিনি অকণমান মই ৰেষ্ট লৈ লওঁ। তাৰপাছত বাহঁত আহিব এতিয়া অলপ পাছত, সিহঁত আহিব। তাৰপাছত সিহঁত আহি লৈ পেলাই আমি বাহঁত এতিয়াই নাপায়হি, ইয়াৰ পিছত লাটু আহিব। তাৰপিছত আমি যাম চিটি চেণ্টাৰ যাম, তাত আমাৰ অলপমান বজাৰ আছে, তাত পৰা বজাৰ কৰিম। তাৰপিছত আজি আহিম, কাইলৈ ৰাতিপুৱা আমি আকৌ ফটোশ্বুটৰ কাৰণে যাম। গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, কি কৰোঁ কি নকৰোঁ। আহক মই ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ, আৰু একো খোৱা নাইকিয়া, ভোক লাগিছে এতিয়া, কিবা এটা খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাম। ইয়াত আমি আহি পালোঁহি চিটি চেণ্টাৰ, আৰু ইয়াত অলপমান বজাৰ আছিলে মোৰ, সেইখিনি মই আপোনালোকক দেখুৱাম বাৰু। আজি মুঠতে ঢেৰ বজাৰ কৰিম বুলি আহিছোঁ, কি বজাৰ কৰোঁ কি নাই নাজানো, কিন্তু ঢেৰ বজাৰ কৰিম। এইফালে আমি আহিলোঁ ছুপাৰ 99ত, আৰু ইয়াত মই সৰু সুৰা কেইটামান বস্তু ল'লোঁ, যিবিলাক মই লগত লৈ যাব লাগিব, যেনে চুগাৰ বটল হওক, টি বটল হওক,
তাৰ পাছত সৰু প্লেট হওক আৰু ইমান ইউনিক বস্তু আছে ইয়াত কিন্তু মই এটা ক্ষেত্ৰত পস্তাই গৈছোঁ যে মই আপোনালোকক সেইটো বস্তু মই কৈ দিছোঁ বাৰু কাৰণ মই ইয়াৰ পাছত গৈছিলোঁ ফেঞ্চি আৰু সেই ফেঞ্চিতে এই বস্তুখিনিৰ দামেই হৈছে একদম মানে ৰিজনেবল প্ৰাইজত আপোনালোকে সেইটো বস্তু পাব ইয়াত অকণমান কষ্টলি হয় মই ভুল কৰি দিলোঁ যে মই আগতে কিনি পেলালোঁ বস্তুটো চিটি চেণ্টাৰত বাকী যি কি নহওক কিন্তু সেইটো আপোনালোকে মিষ্টেক নকৰিব ফেঞ্চিত বহুত বেছি কম দামত আপোনালোকে সেইটো বস্তু পাব মই যিটো কিনিলোঁ মই এটা চিম্পল উদাহৰণ আপোনালোকক দি দিছোঁ মই এটা চামুচৰ ছেট কিনিছোঁ সেই চামুচৰ ছেটটো আপুনি ফেঞ্চিত পাব ফেঞ্চিত পাব আপুনি 100ত আৰু তাত পাব আপুনি 350ত মই সিমানখিনি আপোনালোকক ডিফাৰেঞ্চ কৈছোঁ বহুত বেছি মানে যিমানে যি হওক ইয়াত মানে চিটি চেণ্টাৰত GST বহুত লাগি যায় ন সেইটো কাৰণে অকণমান কষ্টলি হৈ যায় আৰু দিৱালীৰ কাৰণে চাওকচোন কিমান ধুনীয়াকৈ চিটি চেণ্টাৰখন সজাই থৈছিলে মোৰ কিন্তু ইয়াত আহিলে এনেই ঘূৰি ফুৰিও ভাল লাগে যদি একো কিনিবলৈ নাহিলোঁ তথাপিও কিন্তু মোৰ ঘূৰি ফুৰি ভাল লাগে আপোনালোকৰ সেইটো হয়নে বাৰু জনাবচোন মোৰ বহুত ভাল লাগে তাৰপিছত এইকেইখনত আমি এটা পেইণ্টিং বিচাৰি গৈছিলোঁ কিন্তু পেইণ্টিঙৰ দোকানখন উঠাই দিলে বুলি মই গমেই পোৱা নাছিলোঁ ক'ত গ'ল জানো অলপ দিনৰ আগতে এখন বনাই আছিলে বাৰু সেইটো কাৰণে হয়তো উঠাই দিলে সেয়া বিচাৰি আহি তাৰপিছত আমি চাৰ্ট ল'লোঁ সেইখিনি চাৰ্ট লোৱাখিনি মই অৱশ্যে দেখাবলৈ নহ'ল আৰু ইয়াত চকলেট দেখিছে মইতো চকলেট দেখিলে মই ৰখিব নোৱাৰোঁ সেইটো কাৰণে মই এগালমান চকলেট লৈ ল'লোঁ Super 99 পৰা অহাৰ পাছত আমি এয়া আহিলোঁ মিনি শ্ব' আৰু এই মিনি শ্ব'খনততো আপোনালোকে জানেই আৰু গোটেইখিনি দেখিলে যে এনেকুৱা লাগে গোটেই মিনি শ্ব'খন উঠাই লৈ আহিম ইমান কিউট বস্তু আছে মই মানে আপোনালোকক মই কি ক'ম এতিয়া যিসকল গৈছে তেওঁলোকেতো গমেই পায় ন মই মানে ইটো ল'ম নে সিটো ল'ম নে মই এগালমান বজাৰ হৈ যায় জানেনে ইয়াৰ পৰা লৈ ল'লোঁ কি ল'লোঁ সেইখিনি মই আপোনালোকক পিছত ক'ম বাৰু ল'লোঁ ঢেৰ বস্তু লৈছিলোঁ লাটুলে বোলো ৰখোতে গোটেই চিটি চেণ্টাৰখন আমি ঘূৰি পেলালোঁ তাৰপিছতে ভাবিলোঁ যে বেৰিষ্টাত একাপ কফি খাওঁ আৰু ইয়াত আহি লৈ পেলাই আমি তিনিওটা বহিলোঁ আৰু একাপ ধুনীয়া কফি খালোঁ একদম ভাল লাগি গ'ল জানেনে তাৰপিছতে লাটু আহি পালেহি আৰু লাটু আহি পাওঁতে আমি ভাবিলোঁ যে মইতো ৱেডিং বেগটো কিনিমেই আৰু সেই ৱেডিং বেগটো আপোনালোকক মই এতিয়াই দেখুৱাই নিদিওঁ যিহেতু মই বিয়াত ল'ম আৰু আপোনালোকে বিয়াত ল'লে গম পাব যে কোনটো লৈছিলোঁ ইয়াৰ ভিডিঅ'টোতে আছে বাৰু মই যিটো লৈছিলোঁ এইখিনি আছিলে এল্টো আৰু কেলভিন প্লেনৰ বেগ আছিলে আৰু যিখিনি দাম বহুত বেছি কষ্টলি আছিলে আৰু মিনিমাম 11,000 মানৰ পৰা ষ্টাৰ্ট হৈছিলে মই অকণমান প্ৰাইচটো আপোনালোকক দেখুৱাই দিছোঁ তাত যিহেতু বৰ বিশেষকৈ ভিডিঅ' কৰি থাকিব নিদিয়ে মই এইখিনি দেখুৱাই দিছোঁ আৰু জানেনে মই প্ৰথমতে কিনিব গৈছিলোঁ যে কিবা এটা বেলেগ এটা বেগ আৰু এটাতো ব্ৰাইডেল বেগ কিনিলোৱেই কিন্তু আৰু এটা বেগ কিনিব গৈছিলোঁ যাতে মই ক'ৰবাত ঘূৰি ফুৰিবলৈ বা ক'ৰবাত আলহী খাব গ'লে মই লৈ যাওঁ আৰু এইখিনি বেগখিনি দেখি পেলাই মোৰ এনেকুৱা লাগি গ'ল যে গোটেই বেগখিনি মই উঠাই লওঁ ইয়াৰ পৰা এটা কিনিলোঁ বাৰু সেইটো মই আপোনালোকক এতিয়া নেদেখুৱাওঁ অলপ দিনৰ পাছত মই সেইটো দেখুৱাই দিম এইখিনি চাওকচোন প্ৰাইচবিলাক আৰু গোটেই বেগখিনি দেখিলে এনেকুৱা লাগে যেন গোটেইখিনি লৈ যাম ইয়াৰ পৰাই মই যুঁজি এটা বেগ কিনিলোঁ যিহেতু মোৰ বহুত বেছি ভাল লাগিছিলে ইয়াৰ প্ৰাইচবিলাক মই আপোনালোকক কৈছোঁ অকণমান কষ্টলি হৈ যায় আৰু এইফালে এইজনী মই ইয়াৰ পৰা বেগ ল'লোঁ চাৰ্ট ল'লোঁ সৰু সুৰা বজাৰ এগালমান হ'ল আমাৰ ইয়াত আমাৰ এইফালে বেগ লোৱাও হৈ গ'ল আৰু তাৰপিছতে আহিলোঁ আমি খ্ৰীষ্টান বস্তিত থকা মান্যবৰ আৰু এই মান্যবৰখনৰ কথা মান্যবৰ কেইবাখনো আছে আৰু আমি এই মান্যবৰখন চুজ কৰিলোঁ যিহেতু তাৰ ৱেডিং ড্ৰেছযোৰ কিনিব লগা আছে আৰু ইয়াৰ কালেকশ্যন মই বহুত বেছি ভাল পাওঁ আৰু চাবচোন ইমান ধুনীয়া আৰু তেওঁলোকৰ মানে কাষ্টমাৰৰ প্ৰতি যিটো মানে দেখুৱাই ন তেওঁলোকে যিটো সন্মান হয় মোৰ বহুত বেছি ভাল লাগিলে তাত গৈ পেলাই প্ৰথমতে আমি দৰাৰ ৱেডিং ড্ৰেছটো ট্ৰাই কৰিলোঁ যিহেতু তাৰটো মেইন হৈ আছে এতিয়া আৰু মোক কৈ থৈছে যে তুমি একো নক'বা মই কিবা এটা ভাবি থৈছোঁ মই সেইটো মতে কিনিম মই বোলো ঠিক আছে তুমি তোমাৰ মতে কিনা ময়ো চাওঁচোন বাৰু কি কিনে সেইটো কাৰণে বোলো অকণমান ৰখি দিলোঁ মই বোলো চাওঁ ইয়াৰ মই কৈ নিদিওঁ দেই কোনটো ড্ৰেছ কিনিলে আপোনালোকে গেছ কৰিবচোন কোনটো কিনিলে আৰু কোনটো দি বেছি ধুনীয়া লাগিছে আপোনালোকে কমেণ্ট কৰিব দেই মই যোনটো দি ভাল পাইছিলোঁ বাৰু সেইটো দি সি সেইটোৱে ল'ম বুলি ভাবি আছিলে তো সেইকাৰণে লৈ ল'লে আৰু মই সেইটো আপোনালোকক একদম ৱেডিঙৰ দিনাখন দেখুৱাম মই বিয়া দিনা দেখুৱাম তাৰপিছতে আমি লাটুৰ ড্ৰেছ ট্ৰাই কৰিম মুঠতে আমাৰ সেইদিনাখন বজাৰ কৰোঁতে মিনিমাম আপোনালোকে 11টামান বাজি গৈছিলে
এইফালে এটা ড্ৰেছ ট্ৰাই কৰি পেলাই আহিলে এইটো চাওকচোন এইটো ড্ৰেছটো দি কেনেকুৱা লাগিছে মোক ক'ব দেই মোৰ ভালেই লাগিছিলে বাৰু আপুনি মই কৈ নিদিওঁ এতিয়াই মই কোনটো ল'লোঁ সেইটো মই এতিয়া পিছত জনাম আপোনালোকক কিন্তু তাক এইটো যে ৰেম্পত মানে আপোনালোকক উঠিবলৈ দিলে আৰু এইটো এটা নেক্সট ড্ৰেছ হয় এইটো এটা ডাৰ্কত হয় আৰু সেইটো এটা লাইটত হয় এতিয়া কোনটো দি ভাল লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই বাৰু এটা ড্ৰেছ ইয়াৰ ভিতৰতে মই চিলেক্ট কৰিলোঁ আৰু দুটা ড্ৰেছ পিন্ধিলোঁ সেইকেইটা মই ক্লিপ ল'বই পাহৰি থাকিলোঁ নেক্সট ডে কালি ৰাতি ভাগৰে আহি পেলাই মই আৰু ক্লিপ ল'ব নোৱাৰিলোঁ তাৰপিছতে এয়া হৈছে নেক্সট ডে আৰু নেক্সট ডে হৈছে এইটো আবেলি আৰু যিটো আমি ফেঞ্চিত আহিছিলোঁ মোক দেখিছেনে একদম গোটেইজনী শাৰী চাৰি পিন্ধি যিহেতু মই কৈছিলোঁ মই প্ৰি ৱেডিং শ্বুট কৰিম বুলি মোৰ অৱস্থা নাই চকু টকু পুৰি মেলি অৱস্থা নাই তেনেকৈ বহি পেলাই মই ভাবিলোঁ যে মোৰ লগৰ মানে মোৰ যোনখিনি গোটেইখিনি নিকুহত গৈছিল চিমু জুমন ইহঁতে গোটেইখিনিয়ে জিন্স পিন্ধি আছে আৰু মই তেহঁতৰ লগত শাৰী মোক ইমান বেয়া দেখাইছিলে জানেনে যিহেতু আমাৰ ৰুমটো ওচৰতে আছিলে ভাবিলোঁ যে মই পটককৈ আহি পেলাই কাপোৰটো চেঞ্জ কৰি আহোঁ আৰু সেইদিনাখন যিহেতু আমি যামগৈ ৰাতিলৈ মানে আমাৰ ৰাতিয়ে হ'বগৈ বাৰু বজাৰ কৰোঁতে সেইটো কাৰণে এফালে আহিলোঁ মই কাপোৰটো চেঞ্জ কৰিলোঁ আৰু আকৌ আহি গ'লোঁ ফেঞ্চি আৰু এতিয়া আহি গ'লোঁ এইখন বেগৰ দোকানত মানে এইখনৰ অৱশ্যে মই নামটো পাহৰি গ'লোঁ কি আছিলে এইখনত একদম লাষ্টৰ গলিটোত মছজিদ গলিৰ যে একদম লাষ্টৰ ফালে পায় দোকানখন গোটেইখনত একদম বেগ চেণ্ডেল শ্ব'পিচ হওক চব যে আছে ভেৰাইটিজ কেনেকুৱা ধুনীয়া লাগে তাত গৈ পেলাই আৰু ইমান ইউনিক বস্তুবিলাক পায় নহয় মই ইয়াৰ পৰাই কিনিলোঁ এযোৰ ব্ৰাইডেল চেণ্ডেল ব্ৰাইডেল বেগ আৰু বেগৰ কালেকশ্যন অ' মাই গড মই কি ক'ম আপোনালোকক ইমান ধুনীয়া লাগিছে মানে মই এনেকুৱা লাগিছে গোটেই বেগখোপা মই লৈ যাওঁ নেকি ইয়াৰ পৰা মই কিনিলোঁ এটা ব্ৰাইডেল বেগ আৰু বেগৰ কালেকশ্যন বহুত বেছি ধুনীয়া দেই সেইটো ক'ব লাগিব এইফালে ইয়াকো মই চালোঁ আৰু ইয়াৰ পৰাও মই 3টা পট ল'লোঁ কোনকেইটা পট ল'লোঁ মই সেইকেইটা আপোনালোকক পিছত দেখুৱাম যেতিয়া মই নতুন ঘৰখনত সজামগৈ তেতিয়া আপোনালোকক দেখুৱাম দেই সেইকেইটা বহুত বেছি ইউনিক আছিলে এই পিচকেইটা আৰু মই কৈছোঁ নহয় আপোনালোকক যিটোৱে আপুনি চাব সেইটোৱে চকুত লাগিব মানে এনেকুৱা আছিলে আৰু এইফালে আছিলে ফুটৱেৰ এইবিলাক ইমান ধুনীয়া ফুটৱেৰ আছিলে তাৰপিছত এইখন হৈছে দিব্যা কালেকশ্যন যোনটো মছজিদ গলিৰ পৰা বেগৰ দোকানখন আছে তাৰ ছাইডতে আছে দিব্যা কালেকশ্যন ইয়াৰ আপুনি জুৱেলাৰী কেঁচা সোণৰ জুৱেলাৰীখিনি ইমান বেছি ধুনীয়া হয় নহয় আৰু বহুত বেছি ৰিজনেবল প্ৰাইজত আপোনালোকে পাই যাব আৰু এইখিনি বজাৰ কৰিলোঁ তাৰপিছতে আমি মছজিদ গলিৰ পৰা ওলাই এইটোৰ লোকেশ্যনটো মই আপোনালোকক পিছত দিম এইখিনি হৈছে এইখন দোকানখনটো সকলোৱে চিনি পায় ফেঞ্চি বজাৰতে আছে আৰু ইয়াৰ পৰা দৰাৰ যিখিনি পেকিঙৰ বস্তু কইনাৰ যিখিনি পেকিঙৰ বস্তু সেইখিনি আমি কিনি ল'লোঁ আৰু বহুত বেছি অনলাইনতকৈ বহুত বেছি সস্তাত পাইছোঁ দেই আমি ইয়াত আৰু বহুত ইউনিক বস্তু আছিলে এইখিনি কিনি ল'লোঁ তাৰপিছতে যিহেতু বহুত বেছি ৰাতি হৈ গৈছিলেগৈ আৰু আমি গুৱাহাটীৰ পৰা ওলাইছিলোঁ 9টা 9:30 মানত আমি ওলাইছিলোঁ আৰু এইখিনি কিনি পেলাই আমি ঘৰলৈ আহিবলৈ ল'লোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো মই ভাবোঁ যে মোৰ ব্লগৰ পৰা অকণমান আপোনালোকৰ সহায় হ'ব আৰু এইখিনি বস্তুৱে মই লৈ ল'লোঁ দেখিছেনে ট্ৰে লৈছোঁ মই সেইখিনি মই আপোনালোকক যেতিয়া পেকিং কৰিম তেতিয়া আপোনালোকক ভালকৈ দেখুৱাই দিম তেন্তে আজিলৈ আহিছোঁ বাই